কোকৰাঝাৰ সীমান্তৰ কোকৰাঝাৰ জিলাৰ পৰ্বতচূড়া মহকুমাৰ এখন শুৱনি গাঁও হৈছে বাঘবাৰী। ওখ ওখ গছ-গছনিৰে আগুৰা প্ৰকৃতিৰ মনোমোহা পৰিৱেশেৰে পাহাৰৰ কোলাত লুকাই থকা বাঘবাৰী গাঁওখন কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সদৰৰ পৰা প্ৰায় সম দূৰত্বতেই অৱস্থিত। মূলতঃ বড়ো জনগোষ্ঠীৰ লোকৰ বসতি থকা এই বাঘবাৰী গাঁৱত নেপালী, বঙালী আৰু হিন্দীভাষী লোকেও বসবাস কৰে। এই বাঘবাৰী গাঁওখনলৈ বিগত সময়ত বিভিন্ন অশান্তি তথা উগ্ৰপন্থীৰ গতিবিধিয়ে কঢ়িয়াই আনিছিল অমানিশা। কিন্তু বৰ্তমানে বাঘবাৰী পুনৰ আগৰ ৰূপলৈ উভতি অহাত এখন সমৃদ্ধিশালী তথা শুৱনি গাঁৱলৈ ৰূপান্তৰিত হৈছে। ধুবুৰী কোকৰাঝাৰ সীমান্তৰ কোকৰাঝাৰ জিলাত এখন শুৱনি গাঁও হৈছে বাঘবাৰী। বৰ্তমানে আমি উপস্থিত আছোঁ এইখন গাঁৱত, যি গাঁওখনৰ ট্ৰেইনেই হৈছে মূল যোগাযোগ। ইয়াৰ উপৰিও ডিকে ৰোডৰ ওপৰেদি এই গাঁৱৰ পৰা ধুবুৰীলৈ যোগাযোগ এতিয়া অব্যাহত আছে। এই গাঁওখনত কেইবাখন বিদ্যালয়, কলেজ, হস্পিটেলৰ পৰা আৰম্ভ কৰি বহুতো ধৰণৰ বস্তু আছে। এই গাঁওখন এটা সময়ত যদি ব্যৱসায়িক ক্ষেত্ৰত যথেষ্ট উন্নত আছিল, কিন্তু বিগত সময়ছোৱাত ব্যৱসায়িক ক্ষেত্ৰত কিন্তু কিছু পিছ পৰি গৈছে। তথাপিও কিন্তু এখন শুৱনি গাঁও। বলক আমি আগবঢ়াই লৈ গৈছোঁ আপোনালোকক সেই গাঁওখনৰ মাজলৈ। আমি গাঁওখনত প্ৰৱেশ কৰিয়েই বাঘবাৰী গাঁওখনক বহিৰ্বিশ্বৰ লগত যোগাযোগৰ মূল কেন্দ্ৰ বাঘবাৰী ৰেল ষ্টেচনত উপস্থিত হলোগৈ। তেতিয়া ধুবুৰী কামাখ্যা পেছেঞ্জাৰ ট্ৰেইনখন আহিছে আৰু অঞ্চলটোৰ এক বৃহৎ সংখ্যক ৰাইজে ট্ৰেইনখনে যাত্ৰা কৰিবলৈ সাজু হৈছে। এই ট্ৰেইন ষ্টেচনতে আমি লগ পালোঁ বাঘবাৰী বড়ো সাহিত্য সভাৰ এজন কৰ্মকৰ্তাক আৰু তেওঁৰ মুখেদিয়েই বাঘবাৰীৰ যোগাযোগ ব্যৱস্থাৰ লগতে আন আন বিষয়েও কথা পাতিলোঁ। ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী এই গাঁওখনৰ কথা আপোনালোকে আমি প্ৰথমে উল্লেখ কৰিছোঁ। এতিয়া আমি আহিছোঁ গাঁওখনৰ মাজলৈ, আৰু গাঁওখনৰ মাজলৈ আমি কিছু ব্যক্তিক লগ পাইছোঁ। এই গাঁওখনৰ যোগাযোগ ব্যৱস্থাটো কেনেকৈ চলে আমি সেয়াৰ ওপৰত প্ৰথমতে কথা পাতিম। দাদা, গাঁওখনৰ যোগাযোগৰ মূল ব্যৱস্থা কি? এইখন আমাৰ বাঘবাৰী গাঁও অতি পুৰণা গাঁও, আৰু এইখন মানে ব্ৰিটিছ সাম্ৰাজ্যৰ সময়ৰ পৰাই এইটো আমাৰ ট্ৰেডিশ্যনেলি চলি আহিছে যে বাঘবাৰীত কমিউনিকেশ্যন হিচাপে আমাৰ ব্ৰিটিছ শাসনৰ সময়ৰ পৰাই ৰেল ষ্টেচন, ট্ৰেইন কমিউনিকেশ্যন আৰু ইয়াৰ ৰড কমিউনিকেশ্যন আছে। তাৰপিছত ইয়াৰ ওচৰতে এটা ৰূপচী আমাৰ বিমান ঘাটি আছিলে। কিন্তু এতিয়া বৰ্তমান এটা সময়ত আমাৰ বাঘবাৰী ৰেল লাইনৰ যিটো যোগাযোগ আছিলে এইটো বন্ধ হৈ আছিলে। ধুবুৰীৰ পৰা গুৱাহাটী যোৱা যিটো ৰেল আছিলে এইটো বন্ধ হৈ আছিলে। কিন্তু বৰ্তমান আকৌ ট্ৰেইনখন চলাচল কৰাত আমাৰ বাঘবাৰী অঞ্চলৰ সমূহ ৰাইজৰ কাৰণে বা বাঘবাৰীৰ পৰ্বতজৰা অঞ্চলৰ গোটেই অঞ্চলৰ যাত্ৰীসকলৰ কাৰণে যথেষ্ট সুবিধা হৈছে। আমাৰ বাঘবাৰী অঞ্চল যথেষ্ট প্ৰাকৃতিকভাৱে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ আছিলে। সেই সময়ত এটা সময়ত বাঘবাৰী যিবিলাক মানে ডাঙৰ ডাঙৰ শাল কাঠ বা এনেকৈ কাঠৰ ব্যৱসায় চলিছিলে। কিন্তু সময়ৰ লগে লগে এই প্ৰাকৃতিক সম্পদবোৰ লাহে লাহে বিলুপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ইয়াত বেলেগ ধৰণে ব্যৱসায়বিলাক আৰম্ভ হৈছে, যিবিলাক প্ৰাকৃতিকভাৱে মানে খেতি বাতি কৰাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চলি আছে। আৰু বৰ্তমান বাঘবাৰী গাঁওখন আগৰ যেনেকুৱা আছিলে তাৰ পৰিৱৰ্তে চাইণ্টিফিক যি পৰিৱৰ্তন হৈ আছে, সেই হিচাপে আমাৰ সমূহ জনসাধাৰণে বা ৰাইজে কাঠৰ ওপৰত ব্যৱসায়টো নিৰ্ভৰ নকৰি পেলাই নিজে খেতি বাতি কৰি পেলাই গছ গছনিবিলাক নিজে ৰুই পেলাই ডাঙৰ দীঘল কৰি আছে। লগতে খেতি বাতিৰ লগতে নিজে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰি আছে। হয় হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে এটা সময়ত ইয়াত কাঠৰ কাৰণে বিখ্যাত আছিলে এই বাঘবাৰী গাঁও। আজিৰ তাৰিখত যদিও কাঠৰ কাৰণে বিখ্যাত নহয়, কিন্তু এই অঞ্চলৰ লোকে আন আন কৃষি কাৰ্যৰ পৰা আৰম্ভ কৰি আন আন ব্যৱসায় বাণিজ্য কৰি কিন্তু আত্মনিৰ্ভৰশীল হৈ পৰিছে। আৰু এই অঞ্চল কিন্তু যথেষ্ট এখন এক কথাত ক'বলৈ গ'লে এটা সময়ত চহকী অঞ্চল আছিল। আজিও কিন্তু সেই চহকী অঞ্চলে আছে বাঘবাৰী। ইয়াত প্ৰাকৃতিক সৌন্দৰ্য আৰু গছ গছনিৰ কাৰণে কিন্তু চহকী এখন গাঁও হৈছে বাঘবাৰী। বলক এইবাৰ আমি গাঁওখনৰ ভিতৰলৈ আপোনালোকক লৈ যাওঁ। ৰেল ষ্টেচনৰ পৰা ওলাই আমি গাঁওখনৰ মাজলৈ প্ৰৱেশ কৰাত আমাৰ চকুত পৰিল বাঘবাৰী গাঁৱৰে এটা চুকত এখন বৃহৎ হাট। এই গাঁওখনৰ অৰ্থনীতিৰ মূল কেন্দ্ৰ এই বজাৰখনে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু উৎপাদিত সামগ্ৰী বিক্ৰীৰ মূল কেন্দ্ৰ হৈ উঠিছে।
কেৱল বাছবাৰীয়ে নহয়, পাৰ্শ্বৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজ আহে এই সাপ্তাহিক বজাৰখনলৈ। বাছবাৰী গাঁওবাসীৰ লগতে ইয়াৰ কাষৰীয়া গাঁওসমূহৰো দৈনন্দিন চাহিদা পূৰাই এই সাপ্তাহিক বজাৰখনে। এই শতাব্দী পুৰণি সাপ্তাহিক বজাৰখনে অঞ্চলবাসীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে গাঁওবাসীয়ে ঘৰতে উৎপাদিত বিভিন্ন ফল-মূল, শাক-পাচলি এই সাপ্তাহিক বজাৰখনতে বিক্ৰী কৰে। সপ্তাহত সোমবাৰ আৰু বৃহস্পতিবাৰে দুদিনকৈ বহে এই বজাৰখন। বজাৰখনতে আমি লগ পালো এজন স্থানীয় শিক্ষকক। আমি বাছবাৰী বৰ্তমানে য'ত উপস্থিত আছোঁ এইখন হৈছে বাছবাৰী হাট। এটা কথাত গাঁৱলীয়া সমাজৰ যি হাট ব্যৱস্থা, সপ্তাহত দুদিনকৈ হাটেই, কিন্তু এই অঞ্চলৰ যি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এক যথেষ্ট অৰিহণা যোগাই আহিছে এই হাটখনে। এই হাটখনে কিন্তু এই অঞ্চলৰ অৰ্থনীতিৰ মূল কেন্দ্ৰ বুলি এক কথাত ক'ব লাগিব। আমি এজন লগ পাইছোঁ, ইয়াৰ শিক্ষক জ্যেষ্ঠ নাগৰিক এজন আমি লগ পাইছোঁ। দাদা, এই হাটখন কি বাৰে হয়, ইয়াত ক'ৰ পৰা মানুহ আহে আৰু কি ধৰণৰ ব্যৱসায়টো কেনেকৈ চলে? প্ৰথমে মই আপোনালোকৰ নিউজ 18 মই ধন্যবাদ জনাইছোঁ। এই বজাৰখন সপ্তাহত দুদিন হয়, তাৰে ভিতৰত বৃহস্পতিবাৰ আৰু সোমবাৰ। আজিতো সোমবাৰ, এই দুদিনেই হয়। কিন্তু এই বজাৰখন আগৰ যিটো জমিদাৰ আমল আছিল তেতিয়াৰ পৰা এইটো আছিলে, আৰু সেই সময়ত আমাৰ এই বাছবাৰী অঞ্চলত, এই বাছবাৰী বজাৰত কিন্তু আমাৰ বড়ো মানুহ নাছিলে। আৰু যিহেতু ট্ৰাইবেল বা জনজাতিসকল কোনো ব্যৱসায় নকৰে, গতিকে এই বজাৰখন বৰ্তাই ৰাখিবৰ কাৰণে বাহিৰৰ পৰা যেনে ৰূপসী হওক বা অন্যান্য চাপৰগ্ৰাম, ঠিপখাই ইয়াৰ পৰা যিবিলাক জনজাতীয় সম্প্ৰদায়ৰ বাহিৰৰ মানুহ ইয়াতে থাকি পেলাই এই বজাৰখন ইষ্টাব্লিছ কৰিছে। মাজতে এইটো কমিউনিকেশ্যন গেপ হোৱাৰ কাৰণে বজাৰখন লাহে লাহে নষ্ট হৈ গৈছে। আৰু মাজতে যিহেতু আমাৰ জনজাতীয় অঞ্চল এটা সময়ত উগ্ৰপন্থীৰ প্ৰকোপ আছিলে, সেই বিভিন্ন কাৰণত ভয়তেই হওক বা আতংকগ্ৰস্তই হওক, তেনেকৈ লাহে লাহে বজাৰখন অলপ হ'লেও এইটো ব্যাঘাত জন্মিছে। এটা গুৰুত্বপূৰ্ণ কথা কৈছে, দীৰ্ঘদিনীয়া আন্দোলন, দীৰ্ঘদিনীয়া নানা সমস্যাৰ কাৰণে বজাৰখন হয়তো মাজত অকণমান নষ্ট হৈ গৈছিল, ক্ষতিগ্ৰস্ত হৈছিল, কিন্তু বজাৰখন পুনৰ আগৰ ৰূপলৈ লৈ আহিছে। আৰু সপ্তাহত দুদিন, সোমবাৰ আৰু বৃহস্পতিবাৰ, এই দুদিনত ইয়াত হাট বহে এই বাছবাৰীত। আৰু এই হাটত এই সমগ্ৰ অঞ্চলৰ বাছবাৰীৰ ওচৰৱৰ্তী পাৰ্শ্বৱৰ্তী যি অঞ্চলসমূহ আছে সেই অঞ্চলৰ পৰা ইয়াত ৰাইজে আহে, ইয়াত ব্যৱসায় বাণিজ্য হয়, আৰু এই ব্যৱসায় বাণিজ্যই কিন্তু এই অঞ্চলৰ অৰ্থনীতিৰ মূল কেন্দ্ৰ। গাঁওখনত আছে কেইবাখনো বিদ্যালয়, জুনিয়ৰ কলেজ, হাইস্কুল, ME, LPৰ লগতে আছে এখন বেচৰকাৰী মিছন স্কুল। আমি গাঁওখনত উপস্থিত হোৱাৰ দিনাই গাঁওখনত থকা বাছবাৰী হাইস্কুলত চলি আছিল ছামাৰ কেম্পৰ কোচিং ক্লাছ। আঞ্চলিক এপছুৰ তৰফৰ পৰা গৰম বন্ধৰ মাহটোত এই বিনামূলীয়া শিক্ষা ব্যৱস্থা প্ৰদান কৰা হৈছে। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এপছুৰ কৰ্মকৰ্তাসকলে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বাছবাৰী গাঁৱৰ মাজত সোমাই আমি বাছবাৰী বৰ্তমানে হাইস্কুলত উপস্থিত আছোঁ। আৰু সেই বাছবাৰী হাইস্কুলত বৰ্তমানে এপছুৰ উদ্যোগত ইয়াত ছামাৰ কেম্প চলি আছে। লগতে বাছবাৰী হাইস্কুল কৰ্তৃপক্ষই বা শিক্ষক সন্থাই তেওঁলোকে ইয়াত চলাইছে যে কম্পাৰ্টমেণ্টেলৰ কাৰণে যি পৰীক্ষাৰ কোচিং আছে, যিখন ল'ৰা ছোৱালী মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে এটা কোচিং চলাই আছে। আমি ইয়াতে লগ পাইছোঁ, এপছৰ এজন কৰ্মকৰ্তা আমাৰ লগত লগ পাইছোঁ। ইয়াত এটা কথাই আমি এটা বস্তু দেখা পাইছোঁ, ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম। কিয় কম? এইটো কাৰণটো হৈছে তাৰমানে বৰ্তমান এইটো খেতি বাতিৰ সময়, পিছপৰা অঞ্চল, আমাৰ ল'ৰা ছোৱালীয়ে মানে খেতি বাতি কৰিব লাগে। এই খেতি বাতিৰ কাৰণে মানে ল'ৰা ছোৱালীৰ উপস্থিতি বহুত কম, এইটোৱে। কিন্তু যেতিয়া আমি অপেনিং কৰিছিলোঁ তেতিয়া কিন্তু যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আহিছিল। কিন্তু বৰ্তমান আমি শুনিবলৈ পাইছোঁ যে ল'ৰা ছোৱালী মানে খেতি বাতিত ব্যস্ত হৈ আছে, এইটোৱে মূল কাৰণ। এইটো আমি 3 তাৰিখ জুলাইৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ উদ্দেশ্যটো হৈছে যে গুণগত শিক্ষা আমি যেনে তেনে আমি দিব লাগে, এইটো উদ্দেশ্য আমি হাতত ৰাখি যিহেতু আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাই 2007 চনৰ পৰা মানে মিছন কোৱালিটি এডুকেশ্যন এইটো লৈ মানে কাম কৰি আছে। এইটোকে মানে এই উদ্দেশ্যটো সফল কৰিবৰ কাৰণে আমি বাছবাৰী আঞ্চলিক এপছুৱে এইটো মানে আমাৰ উদ্যোগত এইটো প্ৰি ছামাৰ কোচিং কেম্প এইটো আমি চলাই আছোঁ।
উগ্ৰমন্ত্ৰী সমস্যা বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে সেই শৈক্ষিক পৰিৱেশটো ঠিককৈ গঢ় লৈ উঠা নাই আৰু গঢ় লৈ নুঠাৰ কাৰণেই কিন্তু বিভিন্ন সমস্যা হৈছে বৰ্তমানে ইয়াত দেখা গৈছে যে সেই ছামাৰ কেম্পত চলিছে ইয়াত প্ৰাৰ্থনা চলিছে বৰ্তমান ছামাৰ কেম্পত আৰু সেয়া আপোনালোকক দেখুৱাইছোঁ আমি বাঁছবাৰী গাঁওখনৰ এটি মূল সমস্যা হ'ল চিকিৎসা ব্যৱস্থা যদিও বাঁছবাৰীত ষ্টেট ডিছপেঞ্চাৰীত এজন ডক্টৰ আৰু প্ৰাথমিক চিকিৎসাৰ দৰৱ পাতি আছে কিন্তু প্ৰায় 15 বছৰ পূৰ্বেই স্থাপিত 30খন বিচনাযুক্ত চিকিৎসালয়খন আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল গাঁৱৰ ৰাইজে অভিযোগ দিয়া অনুসৰি চিকিৎসালয়খনত থকা একমাত্ৰ এম্বুলেন্সখনো সঘনাই বেয়া হৈ থকাৰ বাবে ৰাইজে টান বেমাৰ হলে হাৰাশাস্তি ভুগিবলগীয়া হয় ইয়াৰ উপৰিও 108 এম্বুলেন্স এই অঞ্চলটোলৈ নাহে বুলি অভিযোগ কৰে গাঁৱৰে এজন যুৱকে বাঁছবাৰী গাঁৱৰ ভিতৰত আছে বাঁছবাৰী ষ্টেট ডিছপেঞ্চাৰী আমাৰ পিছফালে থকা এই ডিছপেঞ্চাৰীখনত কিন্তু ডক্টৰ আছে চিকিৎসক আছে লগত মেডিচিনো দিয়া হৈছে এই চিকিৎসাৰ কিন্তু ইয়াৰ লগতে আন এখন আছে বাঁছবাৰীত 30 বেডেড হস্পিটেল এইখন আপোনালোকে লক্ষ্য কৰক এই হস্পিটেলখনলৈ ইয়াৰ প্ৰায় আজি 15 বছৰ আগত নিৰ্মাণ হৈছিল যদিও আজিলৈ সেই মুকলি নহল ইয়াৰ নামত কিন্তু ষ্টাফ আছে ইয়াৰ নামত ডক্টৰ আছে ইয়াৰ নামত কৰ্মচাৰী আছে কিন্তু তেওঁলোকে ক'ত থাকে এতিয়ালৈকে মানে জনা হোৱা নাই এক কথা আৰু তেওঁলোকে ইয়াত নাহে বুলি এটা দীৰ্ঘদিনীয়া অভিযোগো আছে আমি লগত স্থানীয় এজন ব্যক্তি পাইছোঁ এই 30 বেডেড হস্পিটেলখন কিয় এনেকৈ পৰি আছে এইটোতো আমি দেখিছোঁ প্ৰায় 15 বছৰমান হ'ল 1993 94 এইফালে বনোৱা হৈছিল কিন্তু আজিলৈকে এইটো ইমান দিনে বনোৱা হৈছে কিন্তু আজিলৈকে এইটো অপেনিঙে হোৱা নাই ইয়াত আমাৰ এই অঞ্চলৰ ৰাইজে কিবা যদি ইয়াত চিৰিয়াছ পেচেণ্ট থাকে ইয়াত যে লৈ যাব লাগে এম্বুলেন্স সেই এম্বুলেন্সটো আমি ভালকৈ আমি ছাৰ্ভিচ নাপাওঁ ইয়াত 108 আমি মাতিলেও ইয়াত আমি কেতিয়াও এবাৰো এই বাঁছবাৰী অঞ্চলত 108 104 বা মাজনী সেইবিলাক আমি এম্বুলেন্স আজিলৈকে ইয়াৰ ৰাইজে দেখি পোৱা নাই আমি যদি মাতো 108ক ফোন কৰি এওঁলোকে কয় যে আমাৰ 25 কিলোমিটাৰ ডিষ্টেন্সত আমি যাব নোৱাৰোঁ বাঁছবাৰীটো 25 কিলোমিটাৰ ডিষ্টেন্সৰ বাহিৰত পৰি যায় আমি সেইটো বুজি নাপাওঁ যে কৰ পৰা 25 কিলোমিটাৰ হয় ডিসপেন্সাৰীৰ পৰা 25 কিলোমিটাৰ হয় না ডিস্ট্ৰিক্টৰ পৰা 25 কিলোমিটাৰ হয় এটা এটা গুৰুত্বপূৰ্ণ কথা কৈছে এটা কথা যে এই 30 বেডেড হস্পিটেল যে আমাৰ পিছফালে হস্পিটেলখন দেখা পোৱা গৈছে এটা এটা বিগত আজি প্ৰায় 15 বছৰ ধৰি পৰি আছে আৰু এই 15 বছৰ পৰি থকাৰ ফলত এই অঞ্চলৰ ৰাইজে কিবা টান বেমাৰ হলে বা কিবা সিৰিয়াছ ৰোগী থাকিলে তেওঁলোকে অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা পাইছে তেওঁলোকে ইতিমধ্যে আমাক এজন স্থানীয় ব্যক্তি উল্লেখ কৰিছে ইয়াৰ এম্বুলেন্সখন হস্পিটেলৰ বেয়া হৈ আছে মেইনটেনেন্সৰ কাৰণে চৰকাৰে যি টকা দিব লাগে সেই টকা দিয়া নাই ইয়াৰ ফলত এম্বুলেন্সখন সঠিকভাৱে সাৰ্ভিস পোৱা নাই আৰু ইয়াৰ উপৰিও 108 104 কৰি আদি কৰি চৰকাৰী যি সুবিধা স্বাস্থ্য বিভাগৰ সেই বিভাগৰ সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে কাৰণ এখন বাঁছবাৰী এখন এনেকুৱা এখন ঠাই য'ৰ পৰা জিলা সদৰ কোকৰাঝাৰৰ দূৰত্ব প্ৰায় 30 পৰা 35 কিলোমিটাৰ আৰু ধুবুৰী জিলা সদৰৰ দূৰত্ব প্ৰায় 25 কিলোমিটাৰ এনে এক অৱস্থাত ইয়াত 108ত ফোন কৰিলেই তেওঁলোকে কয় যে আমি 25 কিলোমিটাৰ ওপৰত দূৰত্ব যাব নোৱাৰোঁ তেনে ক্ষেত্ৰত কিন্তু এই অঞ্চলৰ ৰাইজে এই যোগাযোগৰ ক্ষেত্ৰত বা ভৌগোলিক দিশৰ পৰা এটা পিছ পৰি আছে আৰু 108 সেৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছে কৃষি প্ৰধান এই গাঁওখনৰ ৰাইজ বৰ্তমানে ব্যস্ত হৈ আছে কঠীয়া ৰোৱাত ফল-মূল শাক-পাচলি আদি বৃহৎ পৰিমাণে উৎপাদন হোৱা গাঁওখনৰ আন এক মূল সমস্যা হৈছে বিশুদ্ধ খোৱা পানী কাৰণ এই গাঁওখন পাহাৰৰ মাজত হোৱাৰ বাবে খোৱা পানীৰ ক্ষেত্ৰত ৰাইজে দীৰ্ঘদিনৰ পৰা অসুবিধাৰ সন্মুখীন হৈ আহিছে গাঁওখনৰ মাজৰে সোমাই আমি আন দুটা সমস্যা আমাৰ চকুত পৰিল এক হৈছে ইয়াত ট্ৰান্সফৰ্মাৰ এটা বেয়া হৈ থকাৰ ফলত বিগত প্ৰায় 7 দিনৰ পৰা ইয়াত কাৰেণ্ট নাই তাৰোপৰি ইয়াত খোৱা পানী এটা দীৰ্ঘদিনীয়া সমস্যা যিহেতু পাহাৰীয়া অঞ্চল এই অঞ্চলত কলৰ বোৰিং ভালকৈ কৰিব নোৱাৰি ভিতৰত বোৰিং কৰিব গ'লে পাথৰ ওলাই যায় সেইকাৰণে কেইটামান কুৱা আছে কুৱাৰ মাজত খোলা পৰিছে কাৰেণ্ট কেইদিনৰ পৰা নাই আপোনাৰ ইয়াত এক সপ্তাহমান হ'ল কি হৈছিল ট্ৰান্সফৰ্মাৰটো কি হৈছিল মইতো নাজানো খোৱা পানীৰ কিবা সমস্যা আছে নেকি খোৱা পানীৰতো অলপ সমস্যা আছে চৰকাৰৰ পৰা কোনো খোৱা পানী যোগান আঁচনি ইয়াত নাই নাই
পানী যোগান আঁচনি নাই নাই বিশুদ্ধ খোৱা পানীৰ আঁচনি নাই ইয়াত ভালকৈ দমকল বহুৱাব নোৱাৰি কাৰণ পাহাৰীয়া অঞ্চল পাথৰ থাকে তলত কেৱল মাত্ৰ কুঁৱাৰ পানী সেই কুঁৱাৰ পানীৰে এই অঞ্চলৰ ৰাইজে তেওঁলোকৰ মানে দৈনন্দিন জীৱন অতিবাহিত কৰি আছে কিন্তু সেয়া কাৰণে কিন্তু বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিছে এই অঞ্চলটোত এতিয়ালৈকে চৰকাৰে এই অঞ্চলটোত বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত কিন্তু এক প্ৰকাৰ ব্যৰ্থ হৈছে এই সকলোবোৰ দিশ লক্ষ্য কৰি আমি যাত্ৰা কৰিলোঁ গাঁওখনৰ অন্তিম প্ৰান্তলৈ মূলত কৃষিপ্ৰধান গাঁওখনত আমি দেখিবলৈ পালোঁ বৃহৎ বৃহৎ গছ-গছনি ঘন জংঘলৰ মাজেৰে প্ৰৱেশ কৰি আমি উপস্থিত হলোগৈ এটা বৃহৎ পুখুৰীৰ পাৰত কোচ ৰজা পৰীক্ষিত নাৰায়ণৰ সময়তেই নিৰ্মিত পাহাৰৰ ওপৰত এক বৃহৎ পুখুৰীটোৱে আশ্চৰ্য কৰি তুলিলে 18 কোঠা নামেৰে প্ৰসিদ্ধ এই বৃহৎ আকাৰৰ পুখুৰীটো কোচ ৰজাই বনাঞ্চলৰ মাজত জীৱ-জন্তুৱে পানী খোৱাৰ বাবে খন্দুৱাইছিল বুলি স্থানীয় লোকসকলে ক'ব বিচাৰে বাঁশবাৰী গাঁৱৰ এক আচৰিত বস্তু আপোনালোকে লক্ষ্য কৰক ওখ পাহাৰৰ মাজত ঘন জংঘলৰ মাজত এটা প্ৰায় 20-25 বিঘা মাটিত এটা পুখুৰী এই পুখুৰী কিন্তু আজিৰ নহয় ইয়াক ইতিহাস প্ৰসিদ্ধ পুখুৰী কোচবিহাৰৰ ৰাজা পৰীক্ষিত নাৰায়ণে এটা সময়ত এই পুখুৰীটো খান্দিছিল বুলি ইতিহাসত আছে আৰু কিয় খান্দিছিল সেয়াও কিন্তু সন্নিবিষ্ট হৈ আছে ইতিহাসৰ পাতত এই ঘন জংঘলৰ মাজত জীৱ-জন্তুৰ পানীৰ কাৰণে তেওঁ এই পুখুৰী খান্দিছিল যাৰ নাম 18 কোটা এই 18 কোটা সংৰক্ষিত বনাঞ্চলতে এই পুখুৰী কেন্দ্ৰ কৰি হয়তো আগন্তুক দিনত এই বাঁশবাৰী গাঁৱক কেন্দ্ৰ কৰি হৈ যাব পাৰে পৰ্যটন বিকাশৰ এক ডাঙৰ ক্ষেত্ৰ হয়তো সংযোজন হৈ যাব পাৰে অসমৰ পৰ্যটন মানচিত্ৰত এই 18 কোটা পুখুৰীৰ নাম তেতিয়ালৈ অপেক্ষা কৰিব বাঁশবাৰীৰ ৰাইজে হয়তো এই পুখুৰী সংযোজনৰ পিছত পৰ্যটন বিকাশেৰে এই অঞ্চলৰ অৰ্থনীতিত আৰু সবল কৰি তুলিব গাঁওখনৰ সৈতে দিনটো অতিবাহিত কৰি দুৰ্লভ স্মৃতি মনত সজীৱ কৰি আমি গাঁওখনৰ পৰা উভতি আহিলোঁ ৰাজ্যৰ অনুৰোধ তথা আমাৰ আশা ৰাজ্যৰ পৰ্যটন বিভাগে এই ইতিহাস প্ৰসিদ্ধ পুখুৰীটোক পৰ্যটন মানচিত্ৰত সুমুৱাই বিশ্ববাসীক ইয়াৰ ইতিহাস প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰিব